আজি এই ৱৰ্ল্ড থেলাছেমিয়া ডে উপলক্ষে আমি আৰ্মি চিভিল হস্পিটেলৰ ব্লাড বেংকত এটা সজাগতামূলক অনুষ্ঠান আয়োজন কৰিছোঁ। কাৰণ এই থেলাছেমিয়াৰ বিষয়ে ৰাইজৰ মাজত বিশেষভাৱে সজাগতাৰ প্ৰয়োজন আছে। কাৰণ এই ৰোগটো তাৰ তেনেকুৱা ট্ৰিটমেণ্ট নাই। কাৰণ যিটো ট্ৰিটমেণ্ট আছে এইটো সৰ্বসাধাৰণৰ বাবে এফৰ্ডেবল নহয়। কাৰণ ইয়াৰ এটাই ট্ৰিটমেণ্ট যে ব'ন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিব লাগে। কিন্তু এই ব'ন মেৰু ট্ৰেন্সপ্লেণ্টেশ্যনটো এতিয়ালৈকে অসমত উপলব্ধ হোৱা নাই। এইটো বাহিৰলৈ যাব লাগে। তাৰ কাৰণে যথেষ্ট খৰচ হয়। 20 to 40 লাখ ৰুপিৰ প্ৰয়োজন, যিটো আমাৰ সৰ্বসাধাৰণৰ বাবে আয়ত্তৰ বাহিৰত। সেয়ে আমি থেলাছেমিয়া ৰোগটো যাতে আমাৰ থেলাছেমিয়া ৰোগীসকল যাতে আমাৰ সমাজত বাঢ়িব নোৱাৰে, তাৰ বাবে আমি এই ৰোগটোৰ প্ৰিভেনশ্যনত বেছি গুৰুত্ব দিব লাগিব। আৰু ইয়াৰ কাৰণে আচলতে এটা প্ৰি মেৰাইটেল কাউন্সেলিং হ'ব লাগে। কিন্তু অসমত সেই প্ৰি মেৰাইটেল কাউন্সেলিঙৰ সুবিধা এতিয়ালৈকে তেনেকৈ উপলব্ধ হোৱা নাই। গতিকে আমি চৰকাৰক এইটো অনুৰোধ কৰিম যাতে অসমত অন্ততঃ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এটা থেলাছেমিয়া ৰোগীসকলৰ ডিটেক্ট কৰিবৰ কাৰণে এটা প্ৰি মেৰাইটেল কাউন্সেলিঙৰ ব্যৱস্থাটো কৰিব লাগে, যাতে আমাৰ সমাজত থেলাছেমিয়া ৰোগীৰ সংখ্যা কমি যায়। কাৰণ দেখা গৈছে যে ভাৰতবৰ্ষত প্ৰতি বছৰত 10,000 পৰা 15,000 থেলাছেমিয়া শিশুৰ জন্ম হয়। আৰু সেইফালৰ পৰা আমাৰ ভাৰতবৰ্ষতেই আটাইতকৈ বেছি সংখ্যক থেলাছেমিয়া ৰোগী আছে। আমাৰ বাংগালুৰুক ৱৰ্ল্ডৰ থেলাছেমিয়া কেপিটেল বুলি কোৱা হয়। যাতে এই থেলাছেমিয়া ৰোগীসকলৰ যাতে সংখ্যাটো কমে, তাৰ বাবে আমি থেলাছেমিয়া প্ৰিভেনশ্যনৰ কাৰণে আমি চৰকাৰক এইটো অনুৰোধ কৰিম যাতে অন্তত প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এটা প্ৰি মেৰাইটেল কাউন্সেলিং চেণ্টাৰ যাতে সুবিধা কৰে, তাৰ বাবে আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৱশ্যক চাবলৈ গ'লে এই ৰোগটোৰ বা ট্ৰিটমেণ্ট প্ৰায় নাই বুলিয়েই ক'ব পাৰি। সেইকাৰণেই কাৰণ ইয়াৰ যিটো চিকিৎসা, যিটো ব'ন মেৰু ট্ৰেন্সপ্লেণ্ট কৰিব লাগে, সেইটো অত্যন্ত কষ্টলি, 20 to 40 লাখ। মানে এইটো সৰ্বসাধাৰণৰ মানে আয়ত্তৰ বাহিৰত। গতিকে ইয়াৰ যিটো স্পেচিফিক ট্ৰিটমেণ্ট, সেইটো সৰ্বসাধাৰণৰ বাবে মানে এফৰ্ড কৰাটো খুব কষ্টকৰ। সেইকাৰণে থেলাছেমিয়া ৰোগটো আমি গুৰুত্ব দিব লাগিব যে কেনেকৈ নোহোৱাকৈ থাকে তাত। গতিকে আমাৰ নিচিনা এখন দেশৰ কাৰণে সেইটো বেছি উপযোগী হ'ব যে আমি থেলাছেমিয়া ৰোগটো আমাৰ সমাজত কেনেকৈ আমি নোহোৱাকৈ ৰাখিব পাৰোঁ। কাৰণ এজন থেলাছেমিয়া ৰোগী হোৱা মানেই তেওঁক দাঁত দি থাকিব লাগিব। আমি চাব লাগিব যে আমাৰ